আপোনালোকক সকলোৱে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো মই আপোনালোকক সকলোৱে মোৰ ফালৰ পৰা মাঘ বিহু শুভেচ্ছা জনালো মই হেপী মাঘ বিহু সো গাইজ আপোনালোকৰ কাৰণে মই আজি লৈ আহিছো ব্লগ মাঘ বিহু ব্লগ আশা কৰো আপোনালোকে চাই ভাল লাগিব ভিডিওটো সৰু সৰু কন্টেন্ট আছে কেনেকা ফিটা বনাই কি কৰে মাঘ বিহুত এইবোৰ দেখাই দিম এতিয়া আপোনালোকক দেখাই আছো ৰাতিপুৱা আমি কি কৰিলো আপোনালোকে চাই থাক Can you see? So guys, আমি ৰাতিপুৱা গা চা ধুই মেজি তলত প্ৰাৰ্থনা কৰিব আহিলো মানে ভগৱানৰ পৰা আশীৰ্বাদ খুজিব আহিলো জিৰজুয়ু জলিল মইনা মেজিৰ জুয়ু জলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু এটা গাইজ আপোনালোকক দেখাই আছো বিহুৰ কাৰণে প্ৰিপাৰেচন কৰি আছো মানে আটায়ে পিঠা খুন্দি আছে আৰু চিৰাও খুন্দি আছে আৰু আপোনালোকক বহুত ভালকে মই এবাৰ ব্লগটো বনাব চেষ্টা কৰিছো গাইজ এতিয়া আটায়ে চিৰা খুন্দি আছে আৰু পিঠাও খুন্দি আছে লগতে So guys, এতিয়া আমাৰ কাৰণে আটায়ে তিল লাডু বনাইছে এইয়া কাটো এইয়া So guys, এতিয়া আমাৰ কাৰণে আটায়ে তিল পিঠা বনাইছে ফাৰ্স্ট টাইম বনাইছে আৰু চেষ্টা কৰিছে আপোনালোকক প্ৰসেসটো দেখাই আছো কেনেকা বনাইছে আমাৰ আটায়ে ট্ৰাই কৰিছে তিল পিঠা কেনেকা বনাই মানে ফাৰ্স্ট টাইম এয়া বনাই আছে So guys, এতিয়া মই আটাৰ পিঠা বনা টেস্টিং কৰিছো যদি জিয়াই থাকো এটো খাই পিনি very tasty বহুত ভালকে বনাইছে That's good too. গাইজ আজিলৈকে ভিডিওটো ইমানতে সামৰিছো মই আৰু যদি আপোনালোকে ভিডিওটো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট কৰি জনাবা মোক